Good morning friends. আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি দেওবাৰ এটো কাৰণে মই ৰাতিপুৱা ফুলগছখিনি অলপ সিজিল কৰিলো তাৰ পিছতে আকৌ এই খুব চৰাইবিলাকে আহিলে মানে বালিখিনি খুচৰি দিয়ে ইমান লেতেৰা হয় তলখন সেইখিনি কাইলে সাফা কৰি মাজি নকৰিলো বাৰু আজি দিদিৰো অকন দৌৰাদৌৰি হ'ল তাৰ বাবে মই দিদিক কলো কাইলে কৰি দিবলৈ এতিয়া মই ভাত বনাবলৈ যাও ব্ৰেকফাষ্ট কৰিলো একদম সিম্পল কে ব্ৰেড বাটাৰ খাই থৈ দিলো তাৰ পিছত কোন বজাৰলৈ গৈ পেলাই মাছ আনিলে এতিয়া মই বনাওঁগে বলকচোন আৰু মোৰ ফুলখিনি আপোনালোকক অকমান দেখাই লৈছো এয়া ফুলখিনি আজি অকমান সিজিল কৰিলো মানে অকমান মাটি সাটি দিলো এয়া এইখিনি বিলাক অলপকে ফুলি আছে এইফালেও আছে এইফালে বিলাক পিংক ফুলিছে ইয়াতে ৰ'দৰ ফালে ফুলে কাৰণ মই নেদেখুঁগে এনেকৈ ঘূৰাই পেলাই এনেকুৱা এইটো বেলকনি আজি সিজিল কৰিলো আৰু বাকি কিটাও কৰিবলৈ আছে তাৰপিছত এই পাৰ কণী কিটা আকৌ দেখুৱাইছো দেই এইকিটা মই কাপোৰ ধুবলৈ এইটো মেচিনলৈ আহিবই লগা হয় ইয়াত মই কাপোৰ ধুও গটিকে ইয়ালে আহিলে হি ধাপকে উৰি গুছি যায় দি বেয়াও লাগিছে তাক ডিস্টার্ব কৰিবলৈ আজি দেওবৰীয়া বজাৰ কৰি আনিলে এয়া পুঠি মাছ এইখিনি বাছিলো তাৰ পিছত এয়া এইখিনি চিতল মাছ গটিকে এইখিনি একদম টেঙা তৰকাৰী বনাম পাতলকে আৰু পুঠি মাছৰ ফ্ৰাই কৰি অকমান মই কাম কৰি থৈছো মই এইখিনি বিলাহী কাটি থৈছো আৰু বিলাহী গুটিখিনি যেটো আমি নাখাও সেই কাৰণে মই কি কৰো বিলাহীৰ হে গুটিখিনি এৰুৱাই পেলাই মই অকমান হাতেৰে খচি পেলাই এইখন চাকনি তেনেকে চাকি এই গুটিখিনি এক্সট্ৰা কৰি দিও কাৰণ ইয়াতে টেঙাটো থাকে ন অকল বাকলিটো দিলে মানে টেঙাটো কম হয় তথাপিও মই অকন নেমু চেপি দিও গটিকে এনেকে আপোনালোকে এই গুটিখিনি এক্সট্ৰা কৰি পেলাই দিব পাৰে আৰু তেতিয়া কিন্তু বিলাহীৰ যত আসলে টেঙা অংশটো থাকে সেইখিনি ৰসখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তৰকাৰীত মই এনেদৰে সেকি লওঁ আৰু গুটিখিনি পেলাই দিও গুটিখিনি খোৱাটো স্বাস্থ্যৰ পক্ষেও বেয়া বিশেষকে লেডিজৰ কাৰণে যে অতিয়ে বেয়া এতিয়া মই বনাই যাম একদম সিম্পল কে বনাম তথাপিও আপোনালোকৰ লগত অকন মই শেয়াৰ কৰি যাম কেৰাহীখন তুলি পেলাই অকন গৰম হোৱালৈকে মই তুলি থৈছো গৰম হলে মই তেল দিম ইন্ডিমিনটাই মই মাছত নিমখ হালধি দি লওঁ মই তেল ঢালি দিলো মাছখিনি ভাজি লম নিমখ হালধি সানাৰ পিছত মই মাছখিনি তেলত দি দিছো খুব কাৰাকে নাভাজি কিন্তু মই বহুত দেৰি উতলাম এইখিনি মোৰ মাছ ভজা হৈ গ'ল তাৰ পিছতে মই এখন কেৰাহীতে তেল আৰু নালাগে যেটো মই পাতলকে এখন তৰকাৰী খাব মন গৈ আছে সেইকাৰণে মই আলু বইল কৰি দিয়া নাই সাধাৰণতে মই ইয়াতে আলু মেছ কৰি দিও তাৰ পিছত এতিয়া মই এইখিনিতে অকমান মেথি গুটি দি দিলো আৰু এটা শুকান জলকীয়া এনেকৈ তিনি টুকুৰ কৰি মই ইয়াত দি দিছো মেথি গুটিটা ভজা হোৱাৰ পিছত মই ইয়াত বিলাহীখিনি দিম আৰু এই বিলাহীৰ যিখিনি মানে ৰস মই উলিয়াই থৈছো সেইখিনি দি দিম এতিয়াই দিছো পিছত দিলে বিলাহী আকৌ কেঁচা গোন্ধটো আহি যাব সেইটো কাৰণে হালধি নিমখ মাছত দিয়াই আছে গতিকে এতিয়া মই অকণমান দিম ভালদৰে সিজি যোৱাৰ পিছত মই পানী দি কণীখিনি ঢাকি থৈছোঁ এয়া কেটলিত গৰম কৰি থোৱা পানীখিনি দি দিছো
এইখিনি অকণমান আৰু উতলিব লাগিব মই অকণমান কেটলিত পানীটো দিয়া কম হ'ল সেইকাৰণে মই অকণমান ঠাণ্ডা পানী দিলোঁ গতিকে আকৌ অকণমান উতলাই লওঁ উতলাই লৈ পেলাই ইয়াত মই মাছ দিম এয়া তৰকাৰীখিনি উতলি গ'ল একদম পাতলকৈ বনাইছোঁ মই আলু দিয়া নাই কৈছোঁৱেই মই একদম পাতলকৈ টেঙা তৰকাৰী খাব মন গৈছে আচলতে সেইকাৰণে গেছটো কমাই পেলাই মই উতলাম এয়া পুঠি মাছ ভাজিবৰ কাৰণে তেল দিছোঁ মোৰ পুঠি মাছটো খোলাত বনাবলৈ মন আছিলে মই নাজানো খোলাত বনায় কেনেকৈ পুঠি মাছটো খোলাত দি পেলাই বনাবলৈ মন আছিলে মই খাই পাইছোঁ মোৰ শাহুৱে বনায় মই ভাবিছিলোঁ আজি মই খোলাত দিওঁ কিন্তু খোলাত দিবলৈ মই এখন পুৰণা টাৱা বিচাৰি ফুৰিছিলোঁ পুৰণা টাৱাখন চাগে মই দিদিহঁতক দি দিলোঁ নেকি নাই এতিয়া পেনখনত বনাবলৈ বেয়া লাগিছে কেলে ৰুটি চুটি বনোৱা হয় ন গতিকে মাছৰ গোন্ধটো কেনেবাকৈ থাকি গ'লে বৰ অশান্তি হ'ব সেইটো কাৰণে বাদ দিলোঁ আৰু ফ্ৰাইকে কৰি থৈ দিওঁ আপোনালোকে খোলাত দিয়া খাইছে নেকি বাৰু আৰু যদি জানে মোক ৰেচিপিটো দিবচোন মই মানে খাবলৈ খুব মন গৈ আছে কিন্তু বনাব নাজানো আৰু খোলাত দিবলৈ চাগে সেই মাটিৰ সেইখন লাগিব তিল পিঠা যে বনায় সেইখনো নাই মোৰ পুৰণা টাৱা এখন আছিলে ৰুটি বনোৱা বেয়া হৈ যোৱা সেইখন বিচাৰিলোঁ নাপালোৱেই গোটেইখিনি মাছ ফ্ৰাই নকৰোঁ অলপ থৈ দিম মানুহ আমাৰ দুজন গতিকে বস্তুবোৰ বনাবলৈ বৰ দিগদাৰী সৰহ মাছ হ'লে ধৰক জোলখনো টেষ্টি হৈ যায় সেইকেইটা মাছে হৈ যাব এইকেইটা কম জুইত খুব খৰখৰীয়াকৈ ভাজিব লাগিব আনফালে মোৰ তৰকাৰীখন উতলি আছে এতিয়া ধনিয়াও নাই মোৰ ঘৰত গতিকে কেঁচা জলকীয়া ফালি দিম আৰু মাছখিনি ভজা হ'লে অলপ পিঁয়াজ ফ্ৰাই কৰি পেলাই ওপৰত দি দিম এয়া তৰকাৰীখন মোৰ হৈ গ'ল লাষ্টত মই দুটা কেঁচা জলকীয়া আৰু অকণমান নেমু চেপি থৈছিলোঁ সেইকণ দি দিলোঁ দি পেলাই অকণমান লৰাই মই এইখিনি বন্ধ কৰি দিম নহ'লে নেমুৰ যিটো ধুনীয়া কেঁচা কেঁচা গোন্ধ সেইটো গুচি যাবগৈ এয়া মোৰ তৰকাৰী হৈ গ'ল গেছটো মই অফ কৰি দিওঁ আৰু এইখিনি মোৰ পুঠি মাছৰ ফ্ৰাই এই নিজে নিজে যেতিয়া লৰা হৈ গ'ল আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে এতিয়া মই ভাতটো ৰান্ধি লওঁ এইখিনি পিঁয়াজখিনি মই বেলেগে ভাজি লৈছোঁ কাৰণ মাছৰ লগত দি দিলে মাছটো হয় মানে গোটেইখিনি মানে হেৰি হৈ যায় বে গুচি যায় সেইটো কাৰণে কেতিয়াবা জ্বলি যায় কেতিয়াবা নাযায় বাৰু কেতিয়াবা মই একদম আধা মাছ ভজা হওঁতে দিওঁ কিন্তু এতিয়া মই এয়া হৈ গ'ল মাছখিনিও ঢালি দিলোঁ মাছখিনিও আকৌ গৰম হৈ যাব এতিয়া মই ভাতটো ৰেডি কৰোঁ ভাত খাই উঠিলোঁ খুব সুন্দৰ হৈছিল তৰকাৰীখন মানে একদম টোপনি খটি খটি ভাতটো মানে একদম নাইকিয়া কৰি দিলে আৰু এতিয়া যদি আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে চাব আৰু চাই যদি ভাল পায় মই লাইক কমেণ্ট এটা আশা কৰিছোঁ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাই থাকিব তো আজিলৈ আহোঁ তো দেন বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ অতি সোনকালে লগ পাম বাই বাই এয়া চিতল মাছৰ তৰকাৰী বিলাহী একদম পাতলকৈ বনাইছোঁ নেমু দি বেঙেনা ফ্ৰাই পুঠি মাছৰ ফ্ৰাই আৰু জলকীয়া এইখন তৰকাৰীখন টেঙাৰ কাৰণে মই ইয়াত আৰু একো এড কৰা নাই নেমু কাঢ়ি কাষত দিয়া নাই এয়া আজি আমাৰ দেওবৰীয়া এসাঁজ